নমস্কাৰ। পোনপ্ৰথমে আপোনালোকক ক'ব বিচাৰিছোঁ, হয় আমাৰ বিদ্যালয়খনত আৰু সকলোৱে আহি দেখি কয় আৰু যে আপোনালোকে খুব ধুনীয়াকৈ চাফ চিকুণ কৰি ৰাখিছে। বিদ্যালয়খন পোনপ্ৰথমে আমি আমাৰ নিজৰ ঘৰ হিচাপে মানো, কাৰণ আমাৰ এই বিদ্যালয়খনত আমি আজি জইন কৰি যিখিনি পাইছোঁ, এইখিনিৰ পৰা আমাৰ এখন ঘৰ চলি আছে। মানে গতিকে আমাৰ বিদ্যালয়খন আমি প্ৰধান গুৰুত্বটো দিওঁ। আৰু বিদ্যালয়খন আমি 3:30লৈকেতো বিদ্যালয়ত থাকোঁৱেই, ৰাতিপুৱা 8:30 আহি। গতিকে গোটেই দিনটোৱে স্কুলত থকা হয়, আৰু ঘৰত খুব কম সময় থকা হয়। গতিকে বিদ্যালয়খন আমি সজাই পৰাই ছাত্ৰ ছাত্ৰীয়ে যেনেদৰে আমাৰ ল'ৰা ছোৱালী, তেওঁলোক আমাৰ ল'ৰা ছোৱালী, গতিকে তেওঁলোকক আমি শিকাওঁ যে চাফ চিকুণতা কি, ডিচিপ্লিন কি, বিদ্যালয়খন কেনেকৈ ৰাখিব লাগে, আৰু ধৰক বিদ্যালয়ৰ লগতে নিজৰ পৰিষ্কাৰ পৰিচ্ছন্নতা কেনেকৈ ৰাখিব লাগে, তেনেকৈ সেইখিনি কথা আমি তেওঁলোকক অৱগত কৰাওঁ। যেতিয়া আমি হাতে কামে কৰোঁ, তেতিয়া তেওঁলোকে সেইখিনি কথা উপলব্ধি কৰিব পাৰে। সেইবাবে আমি আমাৰ বিদ্যালয়খন সদায় ধুনীয়াকৈ চাফ চিকুণ কৰি ৰাখোঁ, যাতে আপোনালোকে যেনেকৈ আহি আমাক কৈছে ভাল লাগিছে বুলি, তেনেকৈ ধৰক বহুতে আহি যাতে কওক আমাৰ বিদ্যালয়খন ভাল লাগিছে। আৰু ছাত্ৰ ছাত্ৰীও যাতে, আমাৰ বিদ্যালয়ত অলপ ছাত্ৰ ছাত্ৰী কম আছে, যিহেতু বহুতে ইয়াত বিদ্যালয় হৈছে, ইফালে প্ৰাইভেট স্কুলো হৈছে। গতিকে আমি ভাবোঁ যে আমাৰ গাঁৱৰ ধৰক অভিভাৱক অভিভাৱিকাসকলে দেখি পিনে তেওঁলোকে আমাৰ বিদ্যালয়খনলৈ তেওঁলোকৰ ছাত্ৰ ছাত্ৰী আনক আৰু দিয়ক আমাৰ স্কুলখনত, যাতে আমাৰ ল'ৰা ছোৱালীও সৰহ হয় আৰু আমাৰো ভাল লাগে মনটো। সেয়েহে আমি সকলোখিনি কৰ্তব্য আমি কৰিছোঁ। আপোনালোকে দেখিছেও ইতিমধ্যে, ছাৰসকলেও কৈছে। 2019 পৰা গুণোৎসৱ হৈছে। গুণোৎসৱত আমাৰ ৰিজাল্ট A+ হয়। আমি আজি এইবাৰো আমাৰ A+ হৈ গৈছে। প্ৰতি বছৰ তেনেকৈ আমাৰ আছে, মানপত্ৰ দিয়াও আছে। এইবাৰ অৱশ্যে দিয়া হোৱা নাই, কিন্তু আমি A+ পাওঁ। শিক্ষাৰ্থীৰ সংখ্যা মানে আগতে আছিলে 60 ওপৰতে আছিলে আগতে। এতিয়া আমাৰ মানে এখন দলং আছিলে এইখিনিত, আৰু দলংখন ভাঙি গ'ল, আৰু দলংখন মানে আমি মেৰামতি কৰিব পৰা নাই। আমিও ধৰক নোৱাৰোঁ, তেখেতসকলেও দিয়া নাই বা চৰকাৰৰ ফালৰ পৰাও পোৱা নাই। গতিকে সেইখিনিৰ কাৰণে সেই ল'ৰা ছোৱালীখিনি আহিব নোৱাৰা হ'ল। ল'ৰা ছোৱালীখিনি আমাৰ কমি গৈ এতিয়া 40ত আছেগৈ। যে আমি চাইকেল যে দিছোঁ, বিতৰণ কৰিছোঁ, আমাৰ 4 বছৰ হৈছে আজি বিতৰণ কৰা, যে তেওঁলোকে দেখক যে তেওঁলোকে আমাৰ এতিয়া যিহেতু 9ৰ পৰা চৰকাৰে দিয়ে, ছাৰে ইতিমধ্যে কৈছে আমাৰ ইয়াত ক্লাছ 8লৈকে আছে। গতিকে আমাৰ তেওঁলোকে যাতে আমাৰ বিদ্যালয়লৈ আহিলে আমি এখন নতুন খুব ধুনীয়া চাইকেল দিম, আৰু সেই চাইকেল চলাই তেওঁলোকে বিদ্যালয়লৈ আহিব পাৰিব। আৰু লগতে আমাৰ বিদ্যালয়খন যিহেতু আটক ধুনীয়া কৰি ৰাখিছোঁ, তেওঁলোকে যাতে ভয় ভীত নোহোৱাকৈ বিদ্যালয়লৈ আহে আৰু খুব সুন্দৰকৈ তেওঁলোকে পঢ়াত মন বহে। নমস্কাৰ, মোৰ নাম মঞ্জিয়া দাস। আজি আমাক চাইকেল দিছে ক্লাছ 6ৰ ল'ৰা ছোৱালীহঁতক, বৰ ভাল লাগিছে। আৰু ছাৰ বাইদেউহঁতক চাইকেল দিয়াৰ কাৰণে বহুত ধন্যবাদ জনাইছোঁ। মোৰ নাম বিভীষণ পৰ্বতীয়া, মই 6 ক্লাছত পঢ়োঁ। 6ত পঢ়া? আজি চাইকেল দিছে, কেনেকুৱা লাগিছে? ভাল লাগিছে। আগত খোজকাঢ়ি আহোঁ। ছাৰ বাইদেউক চাইকেল দিয়াৰ ব্যৱস্থাৰ লগত ধন্যবাদ জনাইছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰীমতী সুস্মিতা দাস। মই চাইকেল পাই বহুত ভাল লাগিছে। ছাৰ বাইদেউহঁতক ধন্যবাদ জনাইছোঁ। কিমান ক্লাছত পঢ়া? মই ক্লাছ 8ত পঢ়োঁ। আগতে খোজকাঢ়ি আহোঁ। চাইকেল পোৱাৰ বাবে কি ক'ব ছাৰ বাইদেউহঁতক? ছাৰ বাইদেউহঁতক ধন্যবাদ জনাইছোঁ। ৰিজৱানা বেগম। জনা বেগম, কিমান ক্লাছত পঢ়া তুমি? 3ত। চাইকেল পাইছা তুমি? পোৱা নাই। বাকীসকলক যে আজি চাইকেল দিছে, ভাল লাগিছে নে নাই? ভাল লাগিছে। তুমিও ভালকে পঢ়িবা, আগলৈ দিব ন ছাৰহঁতে? ছাৰ বাইদেউক বহুত বহুত ধন্যবাদ। প্ৰথম শ্ৰেণীত পঢ়া ন? তুমিও ভালকে পঢ়িবা দেই স্কুলত। তুমি ভালকে পঢ়িবা, ডাঙৰ হ'ব, তেতিয়া তোমাকো চাইকেল দিব ছাৰ বাইদেউহঁত। নমস্কাৰ, মোৰ নাম অমৃতা গাঁও। কিমান ক্লাছত পঢ়া? ক্লাছ 6। আজি চাইকেল পাইছোঁ মই, বহুত ভাল লাগিছে, মনটো আনন্দ লাগিছে। তোমাৰ ঘৰ কোনটো গাঁও? দেওপুৰ। আগতে এই সীমাৰ চাইকেল পৰা আহিছিলে। হয় হয়। মীনাক্ষী, হয়। কিমান ক্লাছত পঢ়া? 6ত। আজি চাইকেল পাইছা, কেনেকুৱা লাগিছে? ভাল লাগিছে। আনন্দ হৈছে। নমস্কাৰ, মোৰ নাম নিপন দাস। নিপন দাস, কিমান ক্লাছত পঢ়া তুমি? ক্লাছ 6। 6ত। তোমালোকে চাইকেল পাইছা, আজি কেনেকুৱা লাগিছে তোমাৰ মনটো? ভাল লাগিছে। ভাল লাগিছে। তোমালোকৰ ঘৰ কিমান দূৰ স্কুলৰ পৰা? মোৰ ঘৰ পানকুমাৰ, অলপ দূৰ, বেছি দূৰ নাই, অলপ দূৰ আছে। আগত কেনেকৈ আহা স্কুলত? খোজকাঢ়ি পিনি। ছাৰ বাইদেউহঁতক থেংক ইউ, ধন্যবাদ জনাইছোঁ। ঠিক আছে। নমস্কাৰ, মোৰ নাম শ্ৰীমতী অনিতা জিগদুং। মই এতিয়া ক্লাছ 6ত পঢ়োঁ। 6ত পঢ়া? আজি তোমালোকক ছাৰ বাইদেউহঁতে চাইকেল দিছে, তোমালোকৰ নতুন চাইকেল, কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। ছাৰ বাইদেউ সকলোকো ধন্যবাদ জনাইছোঁ। আৰু আগলৈ ভালকৈ আহিবানে স্কুলত? আহিম, সদায় আহিম, আৰু মন দি কিতাপ পঢ়িম। ঠিক আছে। বহুত ভাল লাগিল, যিহেতু আমাৰ স্কুলখনত ছাত্ৰ ছাত্ৰী কম,
হেতুকে আমি নিজৰ পকেটৰ পৰা খৰচা কৰি যাতে ল'ৰা ছোৱালী আহক, এটা চবেও দেখক, আহক ল'ৰা ছোৱালী হওক, সেই বুলিয়ে দিছিলোঁ। কিন্তু ভাল লাগিলে আজি যিহেতু আমাৰ লস্কৰ ছাৰে যিটো আয়োজন কৰিলে, সেই মৰ্মে আমিও বহুত ভাল লাগিল, ভাল পাইছোঁ, সন্তুষ্ট হৈছোঁ। আৰু সকলো ষ্টাফেও আমি মিলিজুলি থকাৰ কাৰণে ইমানলৈকেওতো হ'ব পাৰিছে, তাৰে মই বহুত ভাল লাগিল। আৰু প্ৰতি বছৰে দি থাকে নেকি? প্ৰতি বছৰ আমি 4 বছৰ হ'ল, 4 বছৰ হ'ল নিজা পুঁজিৰে নিজা পুঁজিৰে। এতিয়া চৰকাৰ পাৰৰ পৰাতো নহয়, চৰকাৰ পাৰৰ পৰাতো এইটো 9ৰ পৰাহে দিয়ে, এইটো আমাৰ সেইটোতো 8লৈকেহে হয়। সেয়েহে আমি নিজৰ পুঁজিৰে মানে খৰচা কৰি ল'ৰা ছোৱালীক দিওঁ। আৰু ইয়াৰ উদ্দেশ্যটো কি ছাৰ? উদ্দেশ্যটো সেইটোৱে যে ল'ৰা ছোৱালী আমাৰ কম, সেই হেতুকে যাতে গাঁৱে ভূঞেও অলপ দেখক, বোলে শিক্ষকসকলে অলপ কষ্ট কৰিছে, স্কুলখন কিমান পৰিপাটি কৰি ৰাখিছে, ৰাইজে দেখক, সেই বুলি আৰু সেইটো কৈছোঁ। আৰু আমি মানে সকলো সহযোগত আমাৰ গোটেই বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী আৰু লগতে আমাৰ 4th গ্ৰেড তেওঁ কিন্তু সহযোগ আগবঢ়ায়। সকলোৱে মিলি আমি ছাত্ৰ ছাত্ৰীক মানে প্ৰতি বছৰে, এতিয়া এইবাৰ 4 নম্বৰ বাৰ আমি ছাত্ৰ ছাত্ৰীক মানে চাইকেল এখনকে দিবলৈ আমি সক্ষম হৈছোঁ। আৰু বিশেষকৈ ছাত্ৰ ছাত্ৰী যাতে তেওঁলোকে বিদ্যালয় আহিবলৈ সুবিধা হয়, সেই অৰ্থে আমি দিছোঁ। কাৰণ যিহেতু মানে চৰকাৰৰ পৰা এইটো কোনো সুবিধা নাথাকে, চৰকাৰে সাধাৰণতে ক্লাছ 9ৰ পৰা দিছে, কিন্তু আমাৰ বিদ্যালয়খন যিহেতু ক্লাছ 8লৈকে আছে, গতিকে চৰকাৰৰ পৰা আমি তেনেকুৱা কোনো সহযোগিতা পোৱা নাই। সেইকাৰণে আমি ভাবিছোঁ মানে যিসকল ছাত্ৰ ছাত্ৰী বহুত দূৰৰ পৰা আহে, গতিকে আমি সকলোৱে আমি আলোচনা মৰ্মে আমি বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক চাইকেল দিবলৈ সক্ষম হৈছোঁ। আমি 23 চনৰ পৰা দি আছোঁ, এতিয়া বৰ্তমান এইবাৰ 4 নম্বৰ বছৰ হৈছে। 4 নম্বৰ বছৰত আমি এইবাৰ উপনীত হৈছোঁ। কেইগৰাকী ছাত্ৰ? ছাত্ৰী দিলোঁ 6 গৰাকী আৰু ছাত্ৰ দিলোঁ দুজনক। হয়, মানে মই যোৱা 24 চনৰ অক্টোবৰ মাহতে মই IC হিচাপে চাৰ্জ লৈছিলোঁ এই বিদ্যালয়খনৰ। আৰু এই আজি এমাহ হৈ গৈছে, প্ৰায় আমাৰ এমাহ পাৰ হৈছে আৰু ফুল ফিজেড হোৱাৰ কাৰণে। ফুল ফিজেড 2 মাহ হৈছে, 2 মাহ হ'ল ফুল ফিজেড হৈছে। আৰু সেইকাৰণে মানে মই আগৰ পৰা মনতে ভাবি আছিলোঁ, মানে মোৰ কামটো সম্পূৰ্ণ হ'লে আৰু বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰী সকলোকে বোলো কিঞ্চিতভাৱে এমুঠি অন্ন আগবঢ়াম বুলি। আৰু আজি সেই চাইকেল বিতৰণী অনুষ্ঠানৰ লগতে আৰু আমাৰ পৰিয়ালৰ ফালৰ পৰা এমুঠি অন্ন আগবঢ়াইছোঁ ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰী সকলোকে। মানে ল'ৰাটো প্ৰথম আছিল, ল'ৰাটো মানে তেওঁ যোৱা বছৰ হাই ছেকেণ্ডেৰী পাছ কৰিছিলে, 81% পাইছিলে। আৰু সেই উপলক্ষে চৰকাৰৰ এটা নিয়ম আছিলে যে 80% যিসকল ছাত্ৰ ছাত্ৰীয়ে পাব, তেওঁলোকক এখনকৈ স্কুটি দিয়া হৈছিলে। আৰু সেইকাৰণে মোৰ ল'ৰাটোৱেও পাইছিলে, ঐনিতম লস্কৰ, তেওঁ এখন স্কুটি পাইছিলে। আৰু লগতে আৰু ছোৱালীজনী মানে এইবাৰ মেট্ৰিকত 70% পাইছে। তথাপি আমি ভাবিছিলোঁ আৰু অকণ পাব বুলি, তথাপি নাপালে, তথাপি 70% পাইছে। আৰু সেই উপলক্ষে আৰু লগতে মোৰ ফুল ফিজেড, সেই সকলোখিনি মানে মিলাই কৰি আৰু শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী সকলোকে প্ৰীতি ভোজ এটা আয়োজন কৰা হ'ল।